শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ নেক্সট ব্লগত মই দেখাম যে বিয়াৰ পাছত আমি কি কৰিলোঁ আহি পিনানি। আমি আহি এখন ৰেষ্টুৰেণ্টত সোমালোঁ উৰুকাত, আৰু ভিতৰতে সোমাই ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখিলোঁ আৰু বহুত ধুনীয়াকৈ সিহঁতি ৱেলকামো কৰিছে যোৱাৰ লগে লগে। ৰেষ্টুৰেণ্টখন কিন্তু সঁচাকৈ বহুত ধুনীয়াকৈ সিহঁতি সজাই থৈছে আৰু বহুত ধুনীয়াকৈ বনাইছে। আমাৰ কইনাও ইয়াত বহি গ'ল। সকলোৰে বহুত ভোক লাগি আছিলে, যিহেতু বিয়াত আমি সকলোৱে ভোকতে গৈছিলোঁ, ৰাতিপুৱাৰ পৰা আমি ভোকত আছিলোঁ। বায়ে আৰু মই এখন টেবুলত বহি গ'লোঁ। পিছফালে আমাৰ কইনা আছে। ইমান ধুনীয়াকৈ সজাই থৈছে, সেইকাৰণে মই ভাবিলোঁ মই ভিডিঅ'ত এনেই ক্লিপ এটা লওঁ বুলি। আৰু চাৰিওফালে মই এনেই কেমেৰাটো ঘূৰাই দেখাইছিলোঁ। সকলোবোৰ যিমানো মানুহ আছে চব আমাৰে ফেমিলিৰ মানুহ আছিলে বিয়াত আহা। ওচৰত এনেদৰে এইবোৰ চব ধুনীয়াই আছিলে, তাত যি বস্তু আছিলে বহুত ধুনীয়াকৈ চিজিল পাতি সজাই থৈছিলে। আৰু তাত ৰবট আছিলে, বহুত ধুনীয়াকৈ চবকে এণ্টাৰটেইনমেণ্ট কৰিলে ৰবটজনীয়ে। সিহঁতে এনেকুৱা ধৰণৰ মনোৰঞ্জনৰ বাবে থৈ দিছে মানুহৰ, যাতে গৈ ভাল লাগে, আনন্দিত হৈ চাই পেনানি। থেকেৰা টেঙাৰ পানী, থেকেৰা পানী সঁচা কথা ক'বলৈ গ'লে কিন্তু মোৰ ইমান ভাল নালাগিলে থেকেৰা পানী। তাৰপাছত যিমানো আইটেম দিছিলে বাকীবোৰ চব খাবলৈ ভালেই আছিলে। সিহঁতি বহুত বেছিয়ে মনোৰঞ্জন কৰিছিলে। এইবোৰ খায়ে পেট ভৰি গৈছিলে। মেইন মেনু আছিলে আকৌ খাবৰ কাৰণে, কিন্তু চাবলৈও ভাল লাগিছিলে আৰু খাবলৈও ভালেই আছিলে বাকীবোৰ চব। ফিছো দিছিলে। মই বেছি খাব নোৱাৰিলোঁ, সেইবাবে আগতে ইমানখিনি দিছিলে খাবলৈ। মেইন মেনুত আছিলে মাছৰ কণী ভাজি, মাছ ফ্ৰাই, আলু পিটিকা, লাই শাক, আলু ভাজি, চিকেন, মটন আৰু চালাড আছিলে আৰু বিভিন্ন ধৰণৰ চাটনি আছিলে, আচাৰ আছিলে, যেনেদৰে বেম্বো আচাৰ, জলকীয়া আচাৰ আৰু বহুত কিছুমানে আচাৰ আছিলে যোনবোৰ মই নামেই নাজানো। সেইখিনি আমি খালোঁ। তাৰপাছত আকৌ আমাক হালোৱা দিছিলে খাবৰ কাৰণে, আৰু পায়সো দিছিলে আৰু দৈ আৰু গুড়ো দিছিলে খাবলৈ। তাৰপাছত ৰেষ্টুৰেণ্টখনৰ মানুহবোৰেই দাদা আৰু বৌয়ে নতুন বিয়া পাতিছে বুলি সিহঁতেই সকলোবোৰ উৰুকা ৰেষ্টুৰেণ্টৰ মানুহবোৰে আয়োজিত কৰিছিলে দাদা আৰু বৌৰ বাবে। সিহঁতক সকলোকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। দাদা আৰু বৌয়ে কেক কাটিছিলে, বহুত ভাল লাগিছিলে। এটা কথা সঁচাই হয় যে ভগৱানে যাৰ কাৰণে যাক বনাইছে তেওঁ বহুত দূৰৰে হওক লাগিলে, কিন্তু এদিন না এদিন গৈ সিহঁতে চিৰদিনৰ বাবে একলগ হৈয়ে। আমি এতিয়া বিয়াৰ চিয়া চব শেষ কৰি মেলি খাই বৈ এতিয়া আহি ৰুমত আকৌ পাইছোঁহি। চবৰে বহুত ভাগৰ লাগি আছে। এতিয়া আমি অলপ শুই লওঁ বুলি ভাবিছোঁ। বাই বাই। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাব। বাই।